যদি শিলগুটি লাগে মোক কণ্টেক্ট কৰি ল'ব, মই ফ্ৰীকৈ দি দিম আপোনালোক। পাহাৰ আছে এইটো, তাৰ তলতে এখন নৈ বৈ আছে, ধামাকা এটা নৈ। পুৰা সুত মানে মোক উঠুৱাই লৈ গৈ আছে, মই মানে জেগাত ৰখিব পৰা নাই মানে। Hey guys, welcome back to the another vlog again. So guys, মোৰ পিছফালে চাই পাইছে জংগলে জংগল, চাৰিওফালে জংগলে জংগল। আজি আহিছোঁ এটা বিশেষ লোকেশ্যনত। চ' বহুত বেছি গৰম লাগি আছিলে, সেইকাৰণে লগৰবোৰৰ লগত আহিলোঁ অকণমান। টাইম এতিয়া বাজিছে 5টা বাজিব হ'ল আৰু। চাওক পিছফালে ৰ'দ ওলাই আছে, পূৰা ধামাকা ৰ'দ ওলাই আছে। চ' আজি আমি আহিছোঁ এটা বিশেষ লোকেশ্যনত, পূৰা ধামাকা এটা লোকেশ্যনত। আপোনালোকে লোকেশ্যনটোৰ নামটো ক'লে মানে এনেই গম পাব বাৰু। চ' বহুত বেছি গৰম হৈ আছিলে, সেইকাৰণে আজি অকণমান ওলাই আহিলোঁ। ত' বহুত বেছি গৰম হৈ আছে, এতিয়া গৈ আছোঁ গা ধুবলৈ। চাই থাকক ক'ত গা ধুই আছোঁ। চ' এতিয়া লগৰবোৰ আগত গ'ল, মই অকলে ইয়াত থাকি গৈছোঁ। পূৰা জংগলে জংগল পিছফালে। ভিডিঅ'টো আগলৈ চাই থাকক, পূৰা মস্ত লোকেশ্যনত আহিছোঁ আমি, পূৰা ধামাকা। মোৰ পিছফালে চাব পাৰিছে, ইফালে পাহাৰ আছে এইটো, তাৰ তলতে এখন নৈ বৈ আছে, ধামাকা এটা নৈ। পূৰা চাফা মানে পানীটো, তাতে আমি এতিয়া গা ধুওঁ। লগৰবিলাক আহিছে, এতিয়া টাইম বাজিছে 5টা, তথাপিও ৰ'দটো ধামাকাকৈ ওলাই আছে, পূৰা গৰম উঠিছে আৰু সেইকাৰণে লাহেকৈ ঘৰৰ পৰা ওলাই আহিছোঁ। এতিয়া গা পা ধুই লাহেকৈ এতিয়া অকণমান গাটো ধুই লওঁ, তাৰপিছত ভিডিঅ'টো আপোনালোকে চাই থাকক আগলৈ, চাই থাকক গাইছ। ত' গাইছ আহি পালোঁ এতিয়া গা ধুবলৈ। চ' গাইছ এইফালে চাওক মানুহ বহি আছে, পূৰা গা ধুই আছে, পূৰা এয়া চাওক পানীটো পূৰা চাফা। এতিয়া আমি অকণমান ধুব লাগিব, ইয়াত আৰু পাৰ্টি কৰিব মানুহবিলাক আহি আছে। ইয়াত পাৰ্টি কৰিব মানুহ আহে, চাওক পূৰা নদীখন চাব পাৰে। অ' ভাই, আৰু এই চাইডে চাওক পাহাৰ, এইটো ওপৰতো পাহাৰ হয়, তলত পূৰা নদী এখন বৈ আছে, পূৰা ধমাকাকৈ মজাকৈ ঝাকাচকৈ। এতিয়া আমি গা ধুব গৈ আছোঁ। চ' আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈ। চ' ভিডিঅ'টো ভাল পালে যদি লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব, একদম লাষ্টত কৰিব। এতিয়া ভিডিঅ'টো চাই লওক আপোনালোকে দেই। চ' এতিয়া আমি গাটো ধুই লওঁ, আপোনালোকে চাই থাকক। এইফালে চাওক পূৰা ধামাকা মানুহ ইয়াত গা ধুই আছে, এইফালে গাড়ী মটৰ পূৰা ভিৰ। আমি গা ধুই ল'ম দেই গাইজ, চাই থাকক মজাকৈ চিল কৰি বহি শুই লওক, পাৰিলে ফেনৰ তলত বহি লওক। আপোনালোকৰো গৰম লাগিছে বোলা, আমাৰ গৰম লাগিছে, সেইকাৰণে আমি এতিয়া গা ধুব গৈ আছোঁ। চাই থাকক ভিডিঅ'টো। এতিয়া মই বৰ্তমান গা ধুব গৈ আছোঁ, চাওক আমাৰ লগৰ গা ধুই আছে, পূৰা মজাকৈ চিল কৰি লওঁ, পানীটো চাওক, চাই থাকক গাইজ। গাইজ মজা লাগিছে, মজা লাগিছে গৰমত কি ক'ম আৰু গাইজ। আপোনালোকে যদি ক'ত আছে গৰমত আছে, যেতিয়া ফেনৰ তলত যাওক, এচিৰ তলত যাওক, আমি সেইকাৰণে পানীৰ তলত আহি গৈছোঁ গা ধুবৰ কাৰণে। আপোনালোকে চাই থাকক ভিডিঅ'টো, ধামাকা এটা ৰ'ব গৈ আছে। বহুত দিনৰ মূৰত ভিডিঅ'ত বনাই আছোঁ, অকণমানটো ধামাকা কৰিব লাগিব। চ' চাই থাকক। চ' গাইজ চাব পাৰে অকণমান গা চা ধুই অকণমান ৰেষ্ট কৰিছিলোঁ, উঠি আহিলোগৈ। এয়া চাওক পূৰা ধামাকাকৈ পূৰা পানী বৈ আছে, এইবিলাক চাওক লগৰবোৰ গা ধুই আছে। কেনেকৈ লাগিছে ভাই? এই গাইজ পূৰা মজা লাগিছে, পূৰা ধামাকা, পূৰা চাফা মানে পানীটো, পূৰা ধামাকা চাফা। আপোনালোকে আগৰ ভিডিঅ'টোতো মোৰ আগৰ ভিডিঅ'বোৰ চাইছে যদি গম পাবই, আমি নিক লগত আহিছোঁ এতিয়া। ত' পূৰা ধামাকা মানে মানুহ পূৰা চাব পাৰে। এইচাইডে চাওক পূৰা মানুহ ধামাকা মানুহ হৈ আছে ইয়াত। চ' গাইজ আপোনালোকে চাব পাৰে, এইফালে চাওক ইয়াত আহি আছে, এইফালে চাওক ওপৰত চাওক পূৰা ধামাকা পাহাৰে পাহাৰ। আমি ইয়াত এতিয়া গা ধুই আছোঁ, পূৰা ধামাকা চিল কৰি আছোঁ। চ' গাইজ বহুত বেছি গৰম লাগিছে, আপোনালোকৰো যদি গৰম লাগিছে ত' আপোনালোকে জাপ মাৰি দিয়ক। আপোনালোকৰ কুঁৱা চুৱা যি আছে, নৈৰ পুখুৰী চুখুৰী যি আছে, চব নদী চদী চব আছে, চব জাপ মাৰি দিয়ক। ত' আমি সেইকাৰণে আহিলোঁ অকণমান, আমাৰ তাৰ পৰা 4 কিলোমিটাৰমান দূৰত হ'ব ধামাকা। ইয়াত আমি গা ধুই আছোঁ, পূৰা চিল কৰি আছোঁ মজাকৈ। আপোনালোকৰ যদি গৰম লাগি আছে, পূৰা কুঁৱা চুৱা পুখুৰী চুখুৰী নদী যি আছে তাতে জপিয়াই দিয়ক ধামাকা। আমি এতিয়া অকণমান বৰ্তমান গা ধুই লওঁ, তাৰপিছত আমি ঘৰত গৈ আছোঁ। আপোনালোকে চাই থাকক। চ' গাইজ পূৰা পানীৰ ঢৌৰ পৰা আৱাজটো অকণমান ক্লিয়াৰ নাহিব পাৰে, আপোনালোকে এডজাষ্ট কৰি ল'ব আৰু এইবিলাক। ত' আমাৰ ইয়াত বিশাল ছাৰ আছে, বিশাল কিবা ক'ব? গৰমত গা ধুই ভাল লাগিছে আৰু আপোনালোকে যদি গৰম লাগিছে, কি আছে, কুঁৱা আছে, পুখুৰী আছে, নদী আছে, জাপ মাৰি দিয়ক। আমাৰ গৰম লাগিছে সেইকাৰণে আমি জাপ মাৰিব আহিছোঁ। ত' গাইজ আমি অকণমান এতিয়া মজাকৈ চিলকৈ অকণমান গাটো ধুই লওঁ, অকণমান পিছত আমি ঘৰত গৈ আছোঁ। অলপ পিছত আপোনালোকক লগ পাই আছোঁ। আৱাজটো কেনেকৈ আহিছে আপোনালোকে এডজাষ্ট কৰি ল'ব আৰু পানীৰ পৰা ঢৌ আৱাজটো অকণমান বেয়াকৈ আহিব পাৰে, আপোনালোকে এডজাষ্ট কৰি ল'ব। ত' গাইজ পূৰা মানে পানীটো পূৰা ঢৌ, পূৰা সুত মানে মোক উঠুৱাই লৈ গৈ আছে, মই মানে জেগাত ৰখিব পৰা নাই মানে। চাওক এতিয়া লৈ গৈ আছে, ভাই চাওক, আৰু কি যে চাফা পানীটো, ফিল্টাৰ নকৰিলেও হৈ যায়, পূৰা খাব পাৰে ইয়াৰ পৰাই। আপোনালোকে আহক, লোকেশ্যনটো মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে আহিব পাৰে। চ' গাইজ মোৰ ফেন চেন খুলি গৈছে গাইজ, লেতেৰা হৈ গৈছে, ফেন চেন খুলি গৈছে, পূৰা সুত, পূৰা ধামাকা সুত মোক উঠুৱাই লৈ গৈ আছে।
চ' কি কৰিব আৰু এনাৰ্জি খতম চ' গাইজ পূৰা পানীৰ ঢৌৰ পৰা আপোনালোকে আৱাজটো কেনেকুৱা পাইছে গম নাপাওঁ আৰু যদি অকণমান কিবা আৱাজটো অকণমান বেয়াকৈ আহিছে এডজাষ্ট কৰি ল'ব আৰু চ' আমি এতিয়া অকণমান আগফালে গৈ আছোঁ চাওক পূৰা মানুহ গা ধুই আছে পূৰা গাইজ এইফালে চাওক ওপৰত পাহাৰ আৰু পকা ঘৰ যে আপোনালোকে বনাই নহয় ইয়াৰ পৰা চেনগেবেল বুলি লৈ যায় চাওক শিলগুটি চাওক পূৰা ধামাকা শিলগুটি যদি শিলগুটি লাগে মোক কণ্টেক্ট কৰি ল'ব মই ফ্ৰীকৈ দি দিম আপোনালোকে বুলি ভাবিছে নেকি ফ্ৰীকৈ কেতিয়াও নাপায় আপোনালোকে ডাইৰেক্ট কথা মই পইচা মোক পইচা দিবই লাগিব তেতিয়াই পাব আপোনালোকে চাওক এইফালে চাওক পূৰা নদী পূৰা ধামাকা বৈ আছে আপোনালোকে চাব পাৰে আমি অকণমান আগত গৈ আপোনালোকে গা ধুই আছোঁ बताए सौ कहानियां तू रोशनी तू रंग है तू उड़ रही पतंग है बना है तू ठाने का सब आसमाना है अब इस जमाने का हर पैतरा गुजर ऐसी राह से गुजर जी उठे তো গাইজ ফাইনেলি আমি গা পা ধুই উঠিলোঁ আৰু চেহেৰাটো থপৰাটো চাই আপোনালোকে গম পাইছে আৰু পূৰা এনাৰ্জি লছ হৈ গ'ল মোৰ কি খাই আহিছিলোঁ এইযোৰ পূৰা ওলাই গ'ল ইয়াত গা পা ধুই পূৰা ধামাকা ভোক লাগিছে এতিয়া ঘৰত গৈ পূৰা ধামাকা গাঁৱত কিয় ধমকৈ ভাত খাব লাগিব এতিয়া আমি গৈ আছোঁ এইবিলাক চাব পাৰে তই ৰেডি হ'লি নাই ৰেডি হ'লি না তেতিয়া একো ৰেচপণ্ডে নিদিয়ে ভাই ভোক লাগিছে তেতিয়া মোৰতো পূৰা ধামাকা এনাৰ্জি গুচি গ'ল তাৰপিছত এতিয়া মই ৰেডি হ'লেও যাব লাগে আৰু ঘৰত তো যাওঁ আৰু ফাইনেলি গাইজ আমি গা পা ধুই পূৰা ৰেডি হৈ গ'লোঁ আৰু ঘৰলৈ যাবলৈ চ' কেনেকৈ লাগিলে ভাই আজি ইয়াত আহি ভাল লাগিলে গৰমত পূৰা ইণ্টাৰেষ্টিং মানে কি ক'ম আপুনিও আহিব পাৰে আপোনালোকে আহিব পাৰে চাওক এতিয়াও মানুহবিলাক যাবলৈ ইচ্ছা কৰা নাই মানে এতিয়াও গা ধুই আছে টাইম বাজিলে এতিয়া 6:15 হৈ গ'ল এতিয়া ধামাকা মানে এতিয়া ঘৰ যাওঁ আৰু পূৰা গৰম লাগি আছে চ' এতিয়া ঘৰ যাওঁ আৰু মানুহবিলাক এতিয়াও ওলোৱা নাইগৈ চ' গাইজ ফাইনেলি এতিয়া আমি যাওঁগৈ আৰু ঘৰত চ' গৈ থাকোঁ আৰু আগলৈ ফাইনেলি গাইজ আমি যাবলৈ ওলালোঁ আৰু এয়া চাওক লগৰবোৰ গৈ আছেগৈ ময়ো ৰেডি হৈ গ'লোঁ আৰু আমি গৈ থাকোঁ আৰু কেনেকৈ লাগিলে ভাই আহি ইয়াত মজা এইফালে চাব পাৰে পূৰা মানুহবোৰ এতিয়াও উঠাই নাইগৈ চ' গৰমত পূৰা মানে ধামাকা চিল কৰি আছে ইয়াত চানা নদীখন চাওক পূৰা ধামাকা মজা চ' গৈ থাকোঁ আৰু গাইজ ভিডিঅ'টো কেনেকৈ পালে কমেণ্টত জনাব যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু গাইজ চ' আজি ইমানতে ৰাখোঁ চ' লগ পাইছোঁ নতুন এটা ভিডিঅ' ধামাকাৰ ভিডিঅ'ত চ' বি চেভ এণ্ড ৰাইট চেভ গাইজ টিল দেন টাটা বাই